নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এয়া পনীৰ। তাৰ বাবে মই এয়া পনীৰ পিচকৈ কাটি লৈছোঁ। মই 200 গ্ৰাম পনীৰ লৈছোঁ। এয়া পনীৰ লৈছোঁ, 2টা জলকীয়া, এয়া লৈছোঁ মই মগজ দানা আৰু এয়া বিলাহী পেষ্ট বনাই লৈছোঁ, আদা নহৰু আৰু পিঁয়াজ পেষ্ট বনাই লৈছোঁ। এতিয়া মই এই মগজ দানাখিনিও পেষ্ট বনাই ল'ম। এয়া মই পেষ্ট বনাই ল'লোঁ। এতিয়া এখন কেৰাহীত মই ইয়াত তেল গৰম হ'বলৈ দিম। মই পিচ কৰি লোৱা পনীৰখিনি মই এতিয়া ৰঙচুৱাকৈ চাৰিটা চাইজে যাতে ৰঙচুৱা হয় তেনেদৰে মই ফ্ৰাই কৰি ল'ম। পিচকৈ দি দিছোঁ। এয়া অলপ কাঢ়ি থলোঁ। এইখিনি চাৰিটা চাইজে যাতে ৰঙচুৱা হয় তেনেকৈ এয়া হৈ গ'ল চব। এতিয়া আকৌ সেইখিনি তেলতে মই এয়া গোটা মছলা কেইটামান দি দিম। ইয়াত মই লৈছোঁ কেইটামান জালুক, লং, দালচেনি, ইলাচি আৰু এটা তেজপাত আৰু জিৰা, গোটা জিৰা কেইটামান দিছোঁ। এইকেইটা মই ভালদৰে লৰাই অকণমান সময় ভাজি ল'ম। জিৰাকেইটা ভালকৈ ফুটাই ল'ম। মিডিয়াম টু ল' ফ্লেমত মই অকণমান ভাজি লৈছোঁ। তাৰপাছত মই এয়া পিঁয়াজ বটাখিনি দি দিম। পিঁয়াজ বটাখিনি মই অলপ সময় ভাজি ল'ম। অলপ সময় ভাজি ল'ম পিঁয়াজ বটাখিনি। তাৰ পাছতহে মই এইকেইটা সামগ্ৰী দিম। এয়া চাওক মই অলপ ভাজি ল'লোঁ। অলপ কেঁচা গোন্ধটো অকণমান যোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া এয়া আদা নহৰু দি দিছোঁ। আদা নহৰু দিও মই অকণমান সময় ভাজিম। আদা নহৰু দিও মই অলপ সময় ভাজি আছোঁ। তাৰপিছত ইয়াতে মই টমেটো পেষ্টখিনি ঢালি দিছোঁ। ভালদৰে লৰাই অলপ সময় এই পিঁয়াজৰ পেষ্ট, আদা নহৰু আৰু টমেটো পেষ্ট এইখিনি মই ভালদৰে ভাজি লওঁ। অকণমান ঢাকোন লগাই দিছোঁ। গেছটো ল' টু মিডিয়াম ফ্লেমত দি এয়া চাওক উতলিছে। ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই এনেকৈ ভাজি লওঁ। সেয়া মই ভাজি হোৱা নাই আৰু অলপ সময় ভাজিব লাগিব। ইয়াত এতিয়া সোৱাদ অনুসৰি দিম নিমখ, 1 চামুচ এয়া জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ এয়া ৰঙৰ কাৰণে দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু 1 চামুচ দিছোঁ হালধি পাউডাৰ। এইখিনি ভালদৰে লৰাই অলপ সময় ভাজি ল'ম। ইয়াৰ পৰা তেল বিৰিঙি নহালৈকে মই ভাজি ল'ম। অকণমান চেনি দি দিছোঁ। মই মিডিয়াম চাইজৰ বিলাহী 4টা দিছোঁ কাৰণে টেঙাটো যে অকণমান বেলেঞ্চত আহে তাৰ বাবে অকণমান চেনি দিছোঁ। আৰু ঢাকোন লগাই দিছোঁ আৰু ল' ফ্লেমত অলপ সময় ভাজিম। ইয়াৰ সম্পূৰ্ণ কেঁচা গোন্ধটো নোযোৱালৈকে। ইয়াতে কেঁচা জলকীয়া এটা, পকা জলকীয়া এটা ফালি দিছোঁ। আকৌ অকণমান সময় মই ঢাকি দিম। এয়া চাওক চাহী পনীৰ মছলা, ইয়াৰ 1 চামুচ দিম মই এতিয়া। পনীৰ বনাইছোঁ যিহেতু পনীৰ মছলা অকণ দিলেহে ভাল লাগিব।
মোৰ মছলাখিনি ৰেডি হৈ গৈছে প্ৰায়। ইয়াতে মই এতিয়া মগজ দানা যি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। এতিয়া ভালদৰে মিলাই মগজ দানাখিনি দিয়াৰ পিছত অকণমান সময় মই ভাজি ল'ম। গোটেই মছলাখিনি মই অকণমান সময় ভাজি ল'ম। ল' ফ্লেমত দি মই অকণমান ঢাকি দিছোঁ। এয়া চাওক, শুকাই গৈছে, ইয়াত কোনো পানী নাই। এতিয়া মই এই পনীৰখিনি ইয়াতে দি দিম। এতিয়া পানী নিদিওঁ, মই পনীৰখিনি দি মছলাখিনিৰ সৈতে পনীৰখিনি অকণমান গাপ দিয়াৰ দৰে মই ঢাকি দি অকণমান ভাজিম। মছলাৰ পনীৰে যাতে ভালকৈ লাগে মই তেনেদৰে অলপ ভাজি ল'ম, তাৰপিছতহে পানী দিম। এতিয়া মই অকণমান ঢাকি দিম। এয়া চাওক, মই অলপ ভাজিলোঁ। এতিয়া ইয়াতে অকণমান অলপ নিজৰ জোখমতে পানী দিম। আপোনালোকে কিমান গ্ৰেভি বিচাৰে সেইটো হিচাপত পানী দিব পাৰিব। আৰু অকণমান দিছোঁ, যিহেতু উতলিব অকণমান কমি যাব, সেইকাৰণে মই আৰু অকণমান দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে পানী দিব। কিমানকণ গ্ৰেভি বিচাৰে সেইটো হিচাপমতে দিব পাৰিব। এতিয়া অকণমান সময় মই ঢাকি দিম, উতলিবলৈ দিম। এয়া চাওক, উতলি আছে। এয়া মোৰ পনীৰখিনি হৈ গৈছে। এয়া মই পনীৰ কাঢ়ি ল'লোঁ। এয়া পৰিৱেশন কৰিছোঁ। মই ভাতৰ লগতে দিছোঁ। আপোনালোকে ভাত, ৰুটি যিটো ইচ্ছা সেইটোৰ লগতে খাব পাৰিব। চাওক কি সুন্দৰ কালাৰ হৈছে, খাবলৈও খুব টেষ্টি হৈছে। আপোনালোকেও এনেদৰে চিম্পুল, বেছি টান নহয়, সহজকৈ বনাই খাবচোন, ভাল লাগিব। এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।